নমস্কাৰ বন্ধুসকল, এটি প্ৰেৰণামূলক ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি ভাৰতৰ এজন মহান ব্যক্তিৰ কিছুমান প্ৰেৰণামূলক বাণী আলোচনা কৰিম। সেই মহান ব্যক্তিজন আন কোনো নহয়, তেখেত হ'ল APJ আব্দুল কালাম। তেওঁৰ সম্পূৰ্ণ নাম হৈছে আব্দুল পকীৰ জাইনুল আবেদিন আব্দুল কালাম। তেওঁৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰমত 1931 চনৰ 15 অক্টোবৰ তাৰিখে। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁ কৈছিল, আনৰ লগত নহয়, সদায় নিজৰ লগত যুঁজক। আপুনি সফলতা লাভ কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতে একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই আপোনাক সফলতা দিব। তেওঁ কৈছে, আপুনি নিজ কৰ্মক যদি ভাল পায়, অৰ্থাৎ নিজ কৰ্মক লৈ সুখী হয়, তেতিয়াহ'লে আপুনি জীৱনত সফল হ'ব পাৰিব। তেওঁ কৈছে, নিজক কেতিয়াও অসুন্দৰ বুলি নাভাবিব। ভগৱানৰ সৃষ্টি কেতিয়াও অসুন্দৰ হ'ব নোৱাৰে। জীৱনত প্ৰথম সাফল্যৰ পিছত জিৰণি নল'বা, কাৰণ দ্বিতীয়টোত অসফল হ'লে প্ৰথমটো তোমাৰ সৌভাগ্য বুলি সকলোৱে ক'ব। মানুহৰ শৰীৰৰ সকলোতকৈ বেছি ধুনীয়া অংশটো হৈছে অন্তৰ, আৰু অন্তৰখন যদি লেতেৰা হয়, সৌন্দৰ্যৰ কোনো মূল্য নাথাকে। গতিকে অন্তৰখন সদায় চাফা কৰি ৰাখিবলৈ যত্ন কৰিব। যিজনে আপোনাক পাত্তা নিদিয়ে, তেওঁকো আপুনি পাত্তা নিদিব। তেওঁ যিমানেই বিখ্যাত মানুহ নহওক কিয়, মনত ৰাখিব, আপোনাৰ পৃথিৱীৰ আপুনিয়েই ৰজা। আমাৰ জীৱনত বহুতো সমস্যা আহে, গতিকে সমস্যা এটাক সমস্যা বুলি নলৈ তাক প্ৰত্যাহ্বান হিচাপে লওক। সমস্যা এটাৰ পৰা হাত এৰাবলৈ নাচাই তাক সমাধা কৰিবলৈ তৎপৰ হওক, তেহে সমস্যাৰ সমাধান সম্ভৱ। তেওঁ কৈছিলে, সদায় নিজক ভাল পাবলৈ শিকক। লাগিলে আপোনাক আন কোনোবাই ভাল পাওক বা নাপাওক, জীৱনটো সুখময় হৈ ৰ'ব। জীৱনত কেতিয়াও ভাটৌ চৰাইৰ দৰে নহ'ব, ঈগলৰ দৰে হ'ব। ভাটৌৱে বহুত কথা ক'ব পাৰে, কিন্তু আকাশত উৰিব নোৱাৰে। ঈগল নীৰৱ, কিন্তু আকাশ চুব পাৰে। কি হেৰুৱালে তাৰ কথা নাভাবিব, কি বাকী আছে তাৰ কথা ভাবক, তেহে জীৱনত সুখৰ মুখ দেখিব। পৃথিৱীত অহাৰ 9 মাহ আগতেই পোৱা যায়। পৃথিৱীত অহাৰ খবৰ 9 মাহ আগতেই পোৱা যায়। পৃথিৱীৰ পৰা যোৱা খবৰ 9 ছেকেণ্ড আগতো পোৱা নাযায়। সেইকাৰণে সদায় সুখী হৈ থাকক। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে? যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।